বিশ্বাস কৰি মহা বিপদত পৰিল ইজৰাইল, যিখন ইজৰাইলে ট্ৰাম্পক খুব বেছি বিশ্বাস কৰিছিল, সেইখন ইজৰাইলকে এতিয়া ফচাই থৈ ট্ৰাম্প নিজে বাচি গ'ল। আপুনি মই সকলোৱে জানো যে ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে যুটীয়াভাৱে আক্ৰমণ কৰিছিল। 28 ফেব্ৰুৱাৰীত আয়াতুল্লাহ আলী খামেনেৰ মৃত্যু হৈছিল। তাৰ পিছতে মিনাবৰ এখন স্কুলৰ ওপৰত আক্ৰমণ কৰা হৈছিল। মিনাবৰ স্কুলখনত হোৱা আক্ৰমণত শিশু অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকৰ মৃত্যু হৈছিল আৰু 175 গৰাকী সেই ঠাইৰ ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছিল। সকলোৰে এটাই ধৰ্ম আছিল, সকলো শিয়া মুছলমান লোক আছিল। এই কথাটোৱে এই 175 গৰাকী শিশু বা শিক্ষকৰ মৃত্যুৱে সমগ্ৰ বিশ্ব কঁপাই গৈছিল। এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে মিনাবৰ সেই আক্ৰমণ আচলতে আমেৰিকাৰ দ্বাৰা হোৱাই নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে মিনাবৰ ওপৰত যে আক্ৰমণ হৈছিল সেই মিছাইল আমেৰিকাৰ নহয়, আমেৰিকাইতো তেনেধৰণৰ আক্ৰমণ কৰাও নাই বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈ দিলে। তাৰমানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আওপকীয়াকৈ এই আক্ৰমণৰ বাবে জগৰীয়া কৰিলে ইজৰাইলক জগৰীয়া কৰি নিজে ইৰাণৰ সৈতে সুন্দৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শেহতীয়াভাৱে ঘোষণাও কৰিলে যে তেওঁলোক সাজু হৈছে ইৰাণৰ সৈতে ব্যৱসায় কৰিবৰ বাবে। ইৰাণে বৰ্তমান আমেৰিকাৰ পৰা ঘেঁহু ক্ৰয় কৰিব, ইৰাণে মাকৈ ক্ৰয় কৰিব, চয়াবিন ক্ৰয় কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। ইফালে ইৰাণো এক প্ৰকাৰে সাজু হৈছে এই ক্ষেত্ৰত। আমেৰিকা আৰু ইৰাণৰ মাজত এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠিল আৰু লগে লগে একাষৰীয়া কৰি পেলোৱা হ'ল ইজৰাইলক। এতিয়া ইজৰাইলক জগৰীয়া কৰা হ'ল মিনাবৰ ওপৰত হোৱা সেই ভয়ংকৰ আক্ৰমণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দ্বাৰা আওপকীয়াকৈ।